গাইজ আৰু আজি কামত দিবৰ কাৰণে আমি এটা ভিডিঅ' বনাব আহিছোঁ আৰু আমি আজি ক'ত যাম নাজানো, তথাপিও আমি যাম। ভাবছোঁ দিল্লী যাম বুলি, যদি সন্ধ্যা নহাৰ আগতে দিল্লী যাই পাওঁ আমি যাম, নহ'লে আমি ঘূৰি আহিম। মোৰ লগত আছে দি ৰাইডাৰ বয় বাঘা, নমস্কাৰ। আৰু সেইবিলাক আপোনালোকে ছাগলী দেখা পাইছে চাগে, এইবিলাক ৰাস্তাই ৰাস্তাই। আমাৰ ফালে 650 টকা কিলো আৰু বহুত দাম কমেণ্ট কৰিব দিছে, কাৰণ যেতিয়া যদি আপোনাৰ তাত কম দাম তেতিয়াহ'লে আপোনাৰ তাত গৈ আনিবলৈ যাম। আৰু এইবিলাক গৰু পৃথিৱীৰ ভিতৰত আমাৰ ইয়াতে এই গৰুবিলাক পোৱা যায়। এইখন হৈছে আমাৰ ইয়াৰ সৰু এখন বজাৰ, আৰু সেই আগত এইখন পাহাৰখনৰ নাম হৈছে নন্দেশ্বৰ পাহাৰ, আৰু চুমুতে হিমালয় বুলিও কোৱা হয়। ইচ্ছা লাগিলে ক'ব পাৰা, নক'লেও নাই, বেয়া নাপাওঁ। এটা হৈছে পেট্ৰল পাম্প, ইয়াত 100 টকা লিটাৰ পেট্ৰলৰ। সেইকাৰণে আমি আজিকালি চাইকেল চলাইছোঁ, বাইক চলা বন্ধ কৰিছোঁ। এইখন হোটেল লকডাউনৰ কাৰণে বন্ধ, ইয়াত একো নাপায়। এইখন হৈছে আমাৰ ইয়াৰ ৱাইন শ্বপখন, ব্ৰেকআপ হ'লে ইয়াতে আমি মাল খাব আহোঁ। আৰু সেইফালে আমি আহিয়ে পোৱা নাই আমাৰ ৰাইডাৰবিলাকে এতিয়ালৈকে। আৰু এইটো হৈছে পেংগুইনটোৰ ব্ৰেকআপ হোৱাৰ কাৰণে কান্দি আছে ইয়াত। আমাৰ ফালে এইটোক পেংগুইন কয়, কিন্তু অসমৰ বহু লোকে এইটোক কুকুৰ বুলি কয়। এইটো কিন্তু ভুল, এইটোক মানে অৰিজিনেলি চাইন্সে পেংগুইন নাম দিছে। এইখন আছে আমাৰ গাঁও পঞ্চায়তখন, আৰু ইয়াত লিখিছে হাগিব, মুকলিত হাগিব হাক দিছে, মানে মুকলিত আপোনালোকক মল ত্যাগ কৰিব বাধা দিছে, মুকলিত আপোনালোকে নাহাগিব। আৰু এইটো হৈছে টাৱাৰত নেট নাপায়, কিন্তু এতিয়া এনেই আৰু কি মানে চ'ত বান্ধি থৈ দিয়া হৈছে। এইবিলাক যে আপোনালোকে সেউজীয়া গ্ৰীণ দেখা পাই আছে, এইবিলাক হৈছে নিমখৰ খেতি, ইয়াৰ পৰাই নিমখ উৎপাদন কৰা হয়। এই দুটা জ্বৰ গৰু বুলি কোৱা হয়, কাৰণ এই দুটা গৰুৱে খোজকাঢ়িব নোৱাৰে, তাতে বহি থাকে, পোজ দি থাকে সদায়, জ্বৰ গৰু। এইখন হৈছে নদীখনৰ নাম হৈছে এমাজন নদী, পৃথিৱীৰ ভিতৰত আটাইতকৈ ডাঙৰ নদী এইখনে হৈছে। এইফালে লোহাৰ খেতি কৰি আছে, এইবিলাক লোহা ইয়াতে খেতি কৰি ইয়াতে বনায়। এই ট্ৰেক্টৰখনে লেবেল দিব গৈ ইয়াত ফাঁচি গৈছে, আপোনালোকে দেখা পাইছে চাগে। আৰু ইহঁতে জেচিবিৰ খুদাই চাই আছে, ইয়াত ৰৈ আছে জেচিবিৰ খুদাই। নহয়, এইখন তাত আটকি যোৱা নাছিল, তাত খেতি কৰি আছে, নিমখৰ খেতি। আমি আহি পৃথিৱীৰ ভিতৰত আটাইতকৈ দীঘলীয়া ব্ৰিজখন পালোঁ। এই ব্ৰিজখনৰ নাম হৈছে গল্ডেন ব্ৰিজ, কাৰণ এই ব্ৰিজখন সোণাৰে বনোৱা হোৱা নাই, এনেই নামটো থৈ দিছোঁ, মই থৈছোঁ, এইটো মানে মোৰ ইচ্ছা গৈছে। আৰু পৃথিৱীৰ ভিতৰত এইখন ডাঙৰ ব্ৰিজ নহয়। আপোনাৰ যদি কুইজত এনেকুৱা প্ৰশ্ন আহে, আপুনি ক'ব পিছত ডাঙৰ ব্ৰিজখন এইখন বুলি, পিছত আপোনালোকৰ এনচাৰটো ভুল হৈ যাব আৰু আপোনালোকে মোক দুখ দিব। আহি আমি পালোহি ইয়ালৈ, ধুনীয়া ঠাই। আৰু এইফালে ব্ৰেক নাই বেচেৰা, কি কৰিব, ভৰি দি ৰখাব চেষ্টা কৰি আছে।